হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত উজলিল পশ্চিম কাৰ্বি আংলঙৰ চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ 3 ছাত্ৰ। পৰিৱেশ তথা জীৱ জগতৰ বাবে ভাবুকি স্বৰূপ প্লাষ্টিক ব্যৱহাৰ সীমিতকৰণৰ বাবে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগ। বৈঠালাংছত দুখীয়া ছাত্ৰীসকলক পৰিষদৰ অধ্যক্ষ হৰেণ সিং বেৰ দ্বাৰা চাইকেল বিতৰণ। নিজে পঢ়া বৰথল হাইস্কুলৰ সভাত অংশ লৈ আনন্দ প্ৰকাশ অধ্যক্ষগৰাকীৰ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত পশ্চিম কাৰ্বি আংলঙৰ ভিতৰত উজলিল চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ 3 ছাত্ৰ। অভিভাৱকৰ সচেতনতা আৰু ছাত্ৰৰ সাধনা থাকিলে ব্যক্তিগত খণ্ড বিদ্যালয় বা চৰকাৰী খণ্ডৰ বিদ্যালয় বুলি কোনো কথা নাই। সেয়া প্ৰমাণ কৰিলে কাৰণ উপাধ্যায়, প্ৰণৱ নাথ আৰু মানাংক তালুকদাৰে। কাৰণ সৰ্বমুঠ 578 নম্বৰ লাভেৰে 95.66% লৈ সমগ্ৰ পশ্চিম কাৰ্বি আংলং চৰকাৰী খণ্ড বিদ্যালয়সমূহৰ মান ৰক্ষা কৰিলে। সদ্য ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত কৰণ উপাধ্যায় নামৰ মাইলু অসমীয়া হাইস্কুলৰ ছাত্ৰই সৰ্বমুঠ 578 নম্বৰ লাভেৰে 95.66%, খেৰণী হাইস্কুলৰ ছাত্ৰদ্বয় ক্ৰমে প্ৰণৱ নাথ 93% আৰু মানাংক তালুকদাৰে 92% লাভ কৰি সমগ্ৰ পশ্চিম কাৰ্বি আংলঙৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ লগতে বিশেষকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ বাবে মান সন্মান ৰক্ষা কৰিলে। মাইলু নেপালী গাঁৱৰ নিবাসী ঈশ্বৰ প্ৰসাদ উপাধ্যায় আৰু সুমা আচাৰ্যৰ কনিষ্ঠ পুত্ৰ তথা মাইলু অসমীয়া হাইস্কুলৰ ছাত্ৰ কৰণ উপাধ্যায় লাভ কৰা সৰ্বমুঠ নম্বৰ এই ধৰণৰ: নেপালী বিষয়ত 94, ইংৰাজীত 93, গণিতত 98, বিজ্ঞানত 98, সমাজ বিজ্ঞানত 99 আৰু হিন্দীত 92 নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। আনহাতে খেৰণী মাছগাঁৱৰ নিবাসী বসন্ত তালুকদাৰ আৰু ৰুমি তালুকদাৰৰ পুত্ৰ তথা খেৰণী হাইস্কুলৰ ছাত্ৰ মানাংক তালুকদাৰে 92% লাভ কৰাৰ বিপৰীতে একেখন গাঁৱৰ ভূপেন্দ্ৰ নাথৰ পুত্ৰ প্ৰণৱ নাথে 93% লাভ কৰিবলৈ সক্ষম হৈছে। যিটো সময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ প্ৰতি ৰাইজৰ আস্থা হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে, এনে সময়তে অসমীয়া মাধ্যমৰ এই ছাত্ৰ 3 গৰাকীৰ সফলতাই সকলো সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। হয়, আনহে নালাগে, চৰকাৰী বিদ্যালয়ৰ অধিকাংশ শিক্ষকসকলেও তেওঁলোকৰ নিজৰ সন্তানবোৰক চৰকাৰী খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰাৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহলৈহে হোৱা দেখা যায়। তেনে সময়তে কৰণ, প্ৰণৱ আৰু মানাংকই চৰকাৰী খণ্ড স্কুলত পঢ়িও মেট্ৰিক পৰীক্ষাত এনেদৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কথাই প্ৰমাণ কৰি দেখুৱালে যে আচলতে অভিভাৱকৰ সচেতনতাৰ লগতে ছাত্ৰ ছাত্ৰীৰ নিজা সাধনা আৰু প্ৰতিভা তথা পৰিশ্ৰমৰ বলত এইদৰে সফলতা অৰ্জন কৰিব পাৰি। ইয়াত অসমীয়া বা ইংৰাজী মাধ্যম বুলি কোনো কথা নাই। অসমীয়া মাধ্যমত পঢ়িলে যে ইংৰাজী নাজানিব, ই এটা ভুল ধাৰণাহে মাত্ৰ বুলি ছাত্ৰ কেইগৰাকীয়ে মন্তব্য কৰে। অভিভাৱকে ব্যক্তিগত খণ্ডত পঢ়া ছাত্ৰ ছাত্ৰীক কৰাৰ দৰে যত্ন কৰি পঢ়ুৱালে সফলতা নিশ্চয় অৰ্জন কৰিবই। চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ পৰাও চেষ্টা আৰু পৰিশ্ৰমৰ ফলত কেনেদৰে সফলতা শীৰ্ষত আহৰণ কৰিব পাৰে, শুনো আৰু চাহ অহক ছাত্ৰ কেইজনৰ মুখেৰে। মই মাইলু অসমীয়া হাইস্কুলৰ পৰা এইবাৰ HSLC পৰীক্ষা দিছিলোঁ আৰু তাত মই 95.6% আনিবলৈ সক্ষম হৈছোঁ। যিটো সময়ত ৰাইজে ধাৰণা কৰে যে চৰকাৰী বিদ্যালয়বিলাকত পঢ়া শুনা বেয়া হয়, তাত পাছ কৰাৰ সংখ্যা কম থাকে, তেনেকুৱা সময়ত তুমি ভালকৈ পাছ কৰি আহিছা, গতিকে তুমি কি ক'বা? মই এইটোৱে ক'ম যে চৰকাৰী স্কুলত টিচাৰবিলাক ভাল থাকে আৰু গাৰ্জেনবিলাকে যে গাইড দিয়ে এইটো অকণমান হ'লেও কম থাকে। কনচিয়াছ গাৰ্জেনবিলাক প্ৰায় যিবিলাক থাকে তেওঁলোকে প্ৰাইভেটত দিয়ে। তেওঁলোকে এনেকুৱা ভাবে যে চৰকাৰী স্কুলত টিচাৰবিলাক ভাল থাকিলেও অকণমান ধ্যান নিদিয়ে, যদি মোৰ ল'ৰাটোক অকণমান ধ্যান দিয়ে, ল'ৰা বা ছোৱালী, তেনেহ'লে ভালকৈ পাছ কৰিব। আৰু সেইকাৰণে তেওঁলোকে প্ৰাইভেট স্কুলত দিয়ে, তেওঁলোকক চোৱা চিতা কৰে আৰু স্কুলত নি ৰাখি দিয়ে আৰু আনে, তেনেকুৱা কৰে। কিন্তু চৰকাৰীত তেনেকুৱা নহয়। কনচিয়াছ গাৰ্জেন প্ৰায়বিলাকে
চৰকাৰে নিদিয়ে আৰু এই যে যেতিয়া গাৰ্জেন বিলাকে নিজৰ ভাল ল'ৰা ছোৱালীক চৰকাৰী স্কুলত দিব আৰম্ভ কৰিব তেতিয়া প্ৰাইভেটতকৈ চৰকাৰে ভাল হ'ব আৰু এই কওঁ যে গাৰ্জেন বিলাকে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলত দিব লাগে এনেকুৱা নাই পঢ়িলে চবতে ভাল গাৰ্জেনটো অলপ কষ্ট কৰি থাকিব লাগিব আৰু ঘৰত পঢ়িলে চবে পাৰিব ভালেই হ'ব চৰকাৰী স্কুলত বেয়া তেনেকুৱা নহয় চৰকাৰী স্কুলতো ভালকৈ পঢ়ায় ছাৰসকলে ভালকৈ শিকাই ভালে চৰকাৰী স্কুলত তুমি টিউশ্যন লৈছিলা টিউশ্যন লৈছোঁ কি বিষয়ত টিউশ্যন লৈছা অংক গণিত উচ্চ গণিত কেই মাৰ্ক লৈছিলা বিজ্ঞানতো লৈছোঁ মই 4 মাৰ্ক তাৰপিছত আৰু মেথছৰ লৈছোঁ গোটেই বছৰতে মেথছৰ আৰু এডভান্স মেথছ আৰু ইংলিছৰ লৈছোঁ কিমান তুমি ইয়াৰ পাছত কি পঢ়িব বিচাৰা তাৰপিছত ছায়েন্সত মই পঢ়িম মনাংক তালুকদাৰ তুমি এবাৰ মেট্ৰিক পৰীক্ষা ক'ৰ পৰা পাছ কৰিছা আৰু কিমান পাৰ্চেণ্টেজ লৈছা মই এবাৰ মেট্ৰিক পৰীক্ষা খেৰণী হাইস্কুলৰ পৰা 82% পাছ কৰিছোঁ খেৰণী হাইস্কুল চৰকাৰী স্কুল নে চৰকাৰী আচ্ছা যিটো সময়ত চৰকাৰী স্কুলৰ প্ৰতি মানুহে অনীহা হৈছে গাৰ্জেনবিলাকে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী স্কুলত নিদিয়ে তোমাৰ মা দেউতাকে তোমাক হাইস্কুলত দিছে খেৰণী হাইস্কুলত চৰকাৰী স্কুলত আৰু তুমি 82% পাছ কৰিছা গতিকে তোমাৰ অনুভৱটো কেনেকুৱা হয় ভালে লাগিছে আন ল'ৰাবিলাকে যেনেকৈ প্ৰাইভেট স্কুলৰ পৰা ইমান পাৰ্চেণ্টেজ লৈ পাছ কৰে মই তেনেকৈ পাৰ্চেণ্টেজ লৈ অসমীয়া মিডিয়ামৰ পৰা চৰকাৰী স্কুলৰ পৰা পাছ কৰিছোঁ গতিকে ভালেই লাগিছে গতিকে মানুহে যিটো কয় যে চৰকাৰী স্কুল আৰু ব্যক্তিগত খণ্ডৰ স্কুল যিটো পাৰ্থক্যটো ৰাখিছে তোমাৰ মতে কেনেকৈ লাগিছে কি ক'বা আমাৰ চৰকাৰী স্কুলতো সদায় ক্লাছে কৰে গতিকে পাৰ্থক্য মই দেখা নাই তাত বহুতে অভিযোগ কৰে যে শিক্ষকবিলাকৰ পাঠদান বহুত কম বা তেওঁলোকে ক্লাছ নকৰে ছাত্ৰ ছাত্ৰীক ভালকৈ নুবুজায় হয়নে এনেকৈ তুমি কি পাইছা আমাক নিতৌ ক্লাছ কৰায় শিক্ষক শিক্ষয়িত্ৰীসকলে আৰু প্ৰত্যেকটা বিষয় ভালকৈ শিকায় আমাক বুজি পোৱাকৈ যাৰ কাৰণে তুমি পাছ কৰিবলৈ সক্ষম হৈছা গতিকে তুমি যদি পাছ কৰিবলৈ সক্ষম হৈছা তুমি প্ৰথমে কাক ধন্যবাদ দিবা মই মা দেউতাকে প্ৰথমত ধন্যবাদ দিম আৰু তাৰপিছত শিক্ষক শিক্ষয়িত্ৰীসকলক দিম তাৰপিছতে তুমি যিটো পাছ কৰিবলৈ সক্ষম হৈছিলে তাত টিউশ্যনৰ ব্যৱস্থা আছিলে নেকি হয় আছিলে টিউশ্যনৰ কি ছাবজেক্ট মই গণিত লৈছিলোঁ আৰু বিজ্ঞান লৈছিলোঁ বাকীখিনি নাই লোৱা ইংৰাজী লৈছিলোঁ লগতে মই ইংৰাজী তুমি কিমান পাইছা ইংৰাজী মই 75 পাইছোঁ খেৰণীৰ পৰা বীৰেন ইংহে ৰিপৰ্ট কাট নিউজ আধুনিক জীৱনত আটাইতকৈ সহজ আৰু বহুলভাৱে কৰা ব্যৱহাৰ্য সামগ্ৰীৰ ভিতৰত প্লাষ্টিক অন্যতম পৰিৱেশ আৰু জীৱজগতৰ বাবে বিৰাট ভাবুকি কঢ়িয়াই অনা প্লাষ্টিক সামগ্ৰী ব্যৱহাৰৰ ক্ষেত্ৰত বাধা আৰোপৰ বাবে ইতিমধ্যে কাৰ্বি আংলং জিলাৰ প্ৰশাসনে উদ্যোগ লৈছে আৰু এই সামগ্ৰী ব্যৱহাৰত বাধা আৰোপ বা সীমিতকৰণৰ বাবে ইতিমধ্যে IPC 144 ধাৰা জাৰি কৰা বুলি জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তই সাংবাদিকৰ আগত সদৰি কৰে আজি পুৱা বেলা ডিফু ৰেলৱে ষ্টেচনৰ পৰা বজাৰলৈ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত লোৱা হয় সাফাই অভিযান জিলা উপায়ুক্ত মৃদুল কুমাৰ মহন্তৰ নেতৃত্বত চলা এই সাফাই অভিযানৰ কাৰ্যসূচীত জিলাখনৰ বিভিন্ন বেচৰকাৰী সংগঠনসমূহে সহযোগ কৰে আমি পলিথিন আৰু প্লাষ্টিক ৰাইজৰ প্ৰতি গুহাৰি জনাইছোঁ যে ইউজ কৰিব নালাগে আমি লগতে আমি 144 দি পেলাই যিখিনি পলিথিন বা প্লাষ্টিক ব্যৱহাৰ অনুপযোগী সেইবিলাক প্লাষ্টিক বা পলিথিন বেগ ইউজ কৰিবলৈ আমি ৰাইজক ইউজ নকৰিবলৈ কৈছোঁ গতিকে সকলোৰে সহযোগিতা যাতে প্লাষ্টিক আৰু পলিথিন কম ব্যৱহাৰ কৰে এইখিনি আমাৰ আহ্বান কাৰণ আমি জানো যে আমি আইন কৰি পেলাই একো কৰিব নোৱাৰোঁ যদি ৰাইজৰ সহযোগিতা নাথাকে গতিকে সকলো ৰাইজক গুহাৰি জনাইছোঁ যে প্লাষ্টিকটো কম ব্যৱহাৰ কৰে যাতে আইনীটো 144 ধাৰা ধৰা হৈছে 144 তেওঁলোকৰ যদি কোনোবাই প্লাষ্টিক ব্যৱহাৰ কৰে আমি নিয়মতে এৰেষ্টটো কৰিব পাৰোঁ এটা আইন সংগতভাৱে কিন্তু আমি ইমানখিনি কোৱা নাই আমি প্ৰথমতে ৰাইজক গুহাৰি জনাইছোঁ যাতে তেওঁলোকে নিজে উপলব্ধি কৰিব কাৰণ প্লাষ্টিকটো কেতিয়াও মাটিৰ লগত মিলি নাযায় প্লাষ্টিক ব্যৱহাৰ সীমিতকৰণ অৰ্থাৎ কম ব্যৱহাৰৰ বাবে ইতিমধ্যে IPC 144 ধাৰা জাৰি কৰা হৈছে এই ধাৰা ভংগ কৰা ব্যক্তিক অৰ্থাৎ প্লাষ্টিকৰ পলিথিন বেগকে ধৰি নানান প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰা ব্যক্তিক আইনমতে গ্ৰেপ্তাৰ পৰ্যন্ত কৰিব পাৰে বুলি ব্যক্ত কৰে যদিও জিলা তথা চহৰবাসীয়ে নিজে প্লাষ্টিক ব্যৱহাৰৰ দ্বাৰা হ'ব পৰা অপকাৰৰ কথা ভাবি প্লাষ্টিক ব্যৱহাৰ কম কৰাৰ বাবে সমূহ জিলাবাসীক আহ্বান কৰে জিলা উপায়ুক্ত গৰাকীয়ে মংগলিংহি ৰিপৰ্ট কাপ নিউজ
বৈঠালাংছ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু বৰথল হাইস্কুলত শুকুৰবাৰে দুখীয়া ছাত্ৰীসকলক মুখ্যমন্ত্ৰী আঁচনি অধীনত বিতৰণ কৰে চাইকেল বৰথল হাইস্কুলত চাইকেল বিতৰণী অনুষ্ঠানত অংশ লয় নষ্টালজিক হৈ পৰে কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেণ সিং বে কিয়নো অধ্যক্ষগৰাকীয়ে এই বৰথল হাইস্কুলতে স্কুলীয়া জীৱন পাৰ কৰিছিল পশ্চিম কাৰ্বি আংলঙৰ ৰংখাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৈঠালাংছ হায়াৰ ছেকেণ্ডেৰী আৰু বৰথল হাইস্কুলত মুখ্যমন্ত্ৰী আঁচনি অধীনত দুখীয়া ছাত্ৰীসকলক চাইকেল বিতৰণ কৰে অধ্যক্ষ হৰেণ সিং বে এই চাইকেল বিতৰণী অনুষ্ঠানত অধ্যক্ষ হৰেণ সিং বেৰ উপৰিও ৰংখাং মণ্ডল কমিটিৰ সভাপতি প্ৰদীপ ৰংপি ভিডিসি অধ্যক্ষ দিনেন বৰদলৈকে ধৰি বিজেপিৰ দলীয় নেতা তথা কৰ্মীসকলে অংশ লয় জসন ইংখি ৰিপৰ্ট কাৰ্ট নিউজ ৰাজ্যৰ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী 2016 বিধেয়কৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা চলি থকাৰ সময়তে কাৰ্বি কালচাৰেল সোসাইটি আৰু কাৰ্বি লামেট আমায়ে নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী 2016 বিধেয়কৰ বিৰুদ্ধে তীব্ৰ বিৰোধিতা চলি থকা সময়তে কাৰ্বি কালচাৰেল সোসাইটি আৰু কাৰ্বি লামেট আমে নিজা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দুই সামাজিক সংগঠনৰ নেতৃত্বই এক প্ৰেছ বিজ্ঞপ্তি যোগে ব্যক্ত কৰে যে ৰাজ্য তথা জিলাবাসীৰ ভৱিষ্যতৰ স্বাৰ্থত বাংলাদেশী তথা বহিৰাগত ৰক্ষণাবেক্ষণ দিয়া এই বিধেয়ক কাৰ্যকৰীৰ ক্ষেত্ৰত কোনো পধ্যে একমত হ'ব নোৱাৰে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Jubu Sports Restaurant Lounge, HRSJ Complex, 2nd floor, Dharamnala Road, Difu, Karbi Anglong. The first and ever sports lounge in town. Tune you up with live music, Dare to Inject, Jam Pad, and pool game, where you can play with friends or play with legends, along with seafood items like octopus, lobster, prawns, squid, tuna fish and many more are available only at Jubu Sports Restaurant Lounge. For reservation contact 9957381813 or 8638462619 or 8812998125. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে বিগত কেইবাদিন ধৰি নেৰানেপেৰা এজাক বৰষুণত খেৰনিৰ সাপ্তাহিক বজাৰৰ পথ তথা বজাৰ গৃহ বোকাপানীৰে এটা পুখুৰী হ'ল বোকাপানীৰে ভৰা বজাৰ সেয়েহে যোৱা 3 সপ্তাহ ধৰি বন্ধ হৈ আছে এসপ্তাহ বজাৰ নহলে খেৰনিকে ধৰি ভিতৰুৱা পাহাৰ এলেকা দুখীয়া ৰাইজৰ পাকঘৰত চৌকা জ্বলিবলৈ মুস্কিল হয় তেনেস্থলত 3 সপ্তাহ ধৰি বোকাপানীৰ বাবে শুকুৰবৰীয়া এই সাপ্তাহিক বজাৰ বন্ধ হৈ আছে ফলত হাহাকাৰ হৈছে ৰাইজ কিন্তু ইয়াৰ বাবে কোনো বিহিত পদক্ষেপ নোলোৱাকৈ সকলোবোৰ দেখি শুনিও চকুমুদা কুলিৰ ভাও দিছে আমৰেং তথা কপিলি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি ক্ৰমে ৰীনা টেৰাংপি আৰু পৱন কুমাৰ ৰায়ে এই দৃশ্য খেৰনিৰ সাপ্তাহিক বজাৰৰ দৃশ্য দেখি আপুনি কল্পনা কৰিব পাৰিছেনে এই আজি এখন বিৰাট সাপ্তাহিক বজাৰ গৃহত বজাৰ নহয় 3 সপ্তাহে চুবুৰীয়াৰ গাহৰিৰ গৰাল আৰু গৰুৰ গোহালিলৈ পৰিণত হৈছে য'ত বৃহত্তৰ খেৰনি এলেকাৰ বহু ভিতৰৰ দুখীয়া ৰাইজে পাহাৰৰ পৰা শাক-পাচলি বিক্ৰী কৰিব আহে আৰু ঘূৰি যাবৰ পৰত চাউল কেৰাচিন মিঠাতেল নিমখ আদি ঘৰৰ যাৱতীয় সামগ্ৰী কিনি লৈ যায় West Karbi Anglong arlo খেৰনি আৰু এ বজাৰ লাবাংসু বজাৰ along Hukurbaran ni wang sila dak bazar ke cucu la pela dak bazar nang kidun mata dak pan marga cukrot pon lake West Karbi Anglong arlo inglong arlo mata inglong atok ajo kedu akar bi aratum sila bangsu bazar long han nang cuyoron pon inglong arlo ka han nang cuyoron pon la dak pasi koptai rui kecu ne phan sang la pen ke ingti man thu jang
kerasi lahi ladak pen chodam pon potiti seta me kedam tang rui thom no bangso bazar kechuche la bangso kechuche lam the bangke ladak ara to mena pachini mangka halo bazar arlu kedam ke wanga phan kasik sak late arwi pur jong si jang lupote ladak lang palang biwok teti ladak lang palang biwok pena jok ing han pen jok e munitu la bangso jok bepari etum jetu ladak ti George phan ke wana peri punon mata kasona sona mar punon kana hok dupik han kiru dupik la puson ba jok bepari tum ladak wangwe labang suke wangwe awar sa chen pen ladak bojara ko ngaraya tum kedo tum la pa ansi kaning joy nolo la pa ansi alang tum kamatha kili dandelo la so bojara long se alang tum angke hak senang kok lo cendong aroi se pancong lo phak aroi se pancong lo phak a hipen a hisi ladak chemam lo la si labang su along government aside pen thegdulong ma thegdulong le labangso a government aside non poriborton sarkar polong sta mela bangso bojar fan amek domawe mata thelong le kenang sarkar ju labang kahla hello jak kopli MSc Pawan Kumar Rai lapen ke amreng MSc sitami ladak khironi long sidolo la bahini MSc sitami ladak khironi long sidolo si labangso kisung rara kisung la thelong ma thelong le labang tai si karju kenang sorlo lapen ke ladak si khironi long la pansi leaders ke onglo opposition party punon mate position party me khironi ke leader ke ladak mintate ladak leader ke ong te thangante pujo promise tamila hantum labangso rar kesung thek ponong ma thek ponong le la helo ke manghu memi bangke pinian hopta rui thom tanglo labak bojar ke choche labangso ke choche pena joke karbia khai tum penang ana kesung mangke punang koklo si militum card news pe labangso abirta pang dagat pena feed la haihua leader satum namate la haihua MSc atum ladak amek nang bipen ladak tuar kape meje phan mate rada kisu kape joki phan claim jima claim la ke mo arnisi franke wangi si tum the ponampo কোন দিন লাগি আছে শুক্রবার আমি জানিব পাৰিছো ইয়াত বজাৰটো বন্ধ হৈ আছে কেতিয়াৰ পৰা আজি 3 সপ্তাহ মান হ'ল 3 সপ্তাহ হৈ আছে বজাৰ বন্ধ কিহৰ কাৰণে বন্ধ হৈছে বজাৰ বন্ধ হৈ গ'ল বজাৰৰ এই ৰাস্তাঘাট নাই বজাৰৰ পানী হলে একদম ভৰ্তি যায় বুকা ভৰ্তি যায় পানী ভৰ্তি যায় ভিটি সিটি সব ডুবাই যায় এটো কাৰণে বেপাৰী কিটা নাই ইয়াত কোৰ পৰা ৰাইজ আহে ইয়াত বজাৰ একদম জিৰকিটিং আমলেট সানসিকা দূৰ পাহাৰৰ পৰা মানুহ লগা আহে ইয়াত কিমান মান মানে মানুহ লগা আহে ইয়াতে 40-50 হাজাৰ মান হৈ যায় 40-50 হাজাৰ তেওঁলোকে আহে মানে ইয়াৰ পৰা ৰেচন পাতি লৈ যায় সবজি লৈ যায় মাছ মাংস এইবিলাক লৈ যায় সপ্তাহৰ কাৰণে চাউল এটা 3 সপ্তাহ বজাৰ লগা নাই তাৰ কথা কি হৈছে ৰাইজক বিৰাট অসুবিধা হৈ আছে বজাৰ এতিয়া ইয়াৰ ভিতৰত এটা বজাৰ এই বজাৰৰ ভিতৰত মানুহ 3 সপ্তাহ হৈ গ'ল বজাৰত মানুহ নাই বজাৰ নহয় কিন্তু মানুহবিলাকে বিৰাট অসুবিধা কৰি আছে বহুত অসুবিধা হৈছে শুকুৰবৰীয়া এই সাপ্তাহিক বজাৰটি যোৱা 3 সপ্তাহে বন্ধ হৈ আছে ফলত অঞ্চলটোৰ দুখীয়া ৰাইজ কেনেদৰে দৈনন্দিন জীৱন চলি আছে চাগৈ চিন্তাশীল তথা সচেতন ব্যক্তি মাত্ৰে নিশ্চয় অনুমান কৰিব পাৰিছে কিন্তু অনুমান কৰিব পৰা নাই বা পাৰিলেও নোৱাৰা তথা দেখিলেও চকুমুদা কুলিৰ ভাও দি আছে আমৰেং তথা কপিলি পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি দুগৰাকী কেৱল নিৰ্বাচন খেলি ৰাইজৰ জনপ্ৰতিনিধি হৈছে কিন্তু বিজয় হোৱাৰ পিছতে ৰাইজৰ সুবিধালৈ পিঠি দি থকা জনপ্ৰতিনিধিসকলক খেৰণী ৰাইজে কি ক'ব খেৰণীৰ পৰা বীৰেন ইংঘে ৰিপৰ্ট কাট নিউজ অহা 17 জুনত অনুষ্ঠিত হ'ব সদ অসম লেখিকা সমাৰোহ ডিফু শাখাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি ডিফু শাখাৰ লেখিকা সমাৰোহ সমিতিয়ে আয়োজন কৰিছে কাৰ্বি আংলং জিলা ভিত্তিক এলানি কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতা ইচ্ছুক মহিলা প্ৰতিযোগীয়ে চৰ্চিত কবিতা আৰু প্ৰবন্ধসমূহ বগা কাগজৰ এপিঠিত লিখি দুটাকৈ প্ৰতিলিপিৰ লগতে নিজৰ দুৰ্ভাষ লিখি পঠিয়াবলৈ আহ্বান কৰিছে প্ৰতিযোগিতালৈ পঠাবলগীয়া প্ৰবন্ধৰ বিষয় হৈছে স্বাধীনতা সংগ্ৰামত অসমীয়া মহিলাৰ ভূমিকা কবিতা আৰু প্ৰবন্ধ পঠিওৱাৰ অন্তিম তাৰিখ অহা 10 জুন পঠোৱাৰ ঠিকনা সম্পাদিকা ডিফু লেখিকা সমাৰোহ সমিতি জিলা উপায়ুক্ত কলনী ডাকঘৰ ডিফু কাৰ্বি আংলং ইচ্ছুক প্ৰতিযোগীয়ে এই বিষয়ে বিতংকৈ জানিবলৈ হলে দুৰ্ভাষ 9854049386 নতুবা 9002066980 যোগাযোগ কৰিবলৈ কোৱা হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে চৰকাৰী বিভাগীয় কৰ্মক্ষেত্ৰত কৰ্মসংস্কৃতি আৰম্ভ কৰাৰ দৰে জিলাখনত ক্ৰীড়া সংস্কৃতিৰ বাবেও উঠি পৰি লাগিছে
অহাকালি 1 নং দুৱাৰ আমলা পৰিষদীয় সমষ্টিৰ পৰা আৰম্ভ হ'ব এই ক্ৰীড়া সংস্কৃতি ক্ৰীড়া সংস্কৃতিক জনপ্ৰিয় কৰাৰ বাবে ইতিমধ্যে নিৰ্বাচন হোৱা স্থানসমূহত 5টা স্থানত সৰ্বমুঠ 31টা পলিং বুথ কমিটিৰ মাজত প্ৰতিযোগিতা হ'ব 5টা স্থানত বিজয় হোৱা দলে পুনৰ লীগ খেলত অৱতীৰ্ণ হ'ব লাগিব আৰু লীগ খেলত বিজয় হোৱা দলসমূহে এমএসি চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰিব পাৰিব কাৰ্বি পৰিষদৰ অধ্যক্ষ হৰেন সিং বে খেলসমূহ উদ্বোধন কৰিব নিজক সুস্বাস্থ্য ৰখাৰ ক্ষেত্ৰত কেইবাটাও উপায়ৰ ভিতৰত ক্ৰীড়া অন্যতম আৰু ক্ৰীড়াৰ যোগেদি নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব পৰাকৈ খেলুৱৈসকলে বিভিন্ন চৰকাৰী বিভাগৰ চাকৰিৰ পদসমূহত নিয়োগ সুবিধাও সহজ হয় আৰু এনেদৰে ক্ৰীড়াৰ যোগেৰে নিজৰ যোগ্যতা প্ৰদৰ্শনেৰে চৰকাৰী বিভাগৰ পদসমূহত নিয়োগৰ সুবিধা পোৱাৰ উদাহৰণো আছে সেয়েহে ক্ৰীড়া কেৱল শাৰীৰিক বা মানসিক সুস্বাস্থ্য অটুট ৰখাই নহয় ভৱিষ্যতৰ নিয়োগৰ পথ লাভ কৰিও সুৰক্ষিত ভৱিষ্যতৰ জীৱন পাব পাৰি সেয়েহে এই দিশসমূহৰ ওপৰত লক্ষ্য ৰাখি শিক্ষিত যুৱকসকলক কাৰ্বি আংলং জিলা ক্ৰীড়া জগতখনক আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে অহাকাইলৈ আমি ধৰি লওক 1 নং দৰমলা সমষ্টিত এমএসি ফুটবল চেম্পিয়নশ্বিপৰ এটা শুভাৰম্ভণি হ'ব অহাকালি প্ৰত্যেকটো বুথ কমিটিৰ অন্তৰ্গত আমাৰ তাত 31টা পলিং চেণ্টাৰ আছে দৰমলা সমষ্টিত তেওঁলোকৰ মাজত কাইলৈ প্ৰথম আমি 5টা জোনত পাতিম মোৰ সমষ্টি 5টা জোন আৰু 5টা ফিল্ড ব্যৱহাৰ হ'ব আৰু প্ৰত্যেকটো ফিল্ডত এটা জোন ৱাইজত মানে এই প্ৰতিযোগী হ'ব আৰু এইখিনি প্ৰতিযোগী হোৱাৰ পাছত তাৰ পৰা কোৱালিফাইড হৈ যিবোৰ টিম আহিব তাৰ পাছত আকৌ কিবা হ'ব লীগ হ'ব এমএসি চেম্পিয়নশ্বিপ ট্ৰফিৰ কাৰণে লীগ খেল পতা হ'ব আৰু অহাকাইলৈ এই কাৰ্যসূচীৰ শুভ উদ্বোধনী কৰিবলৈ আমাৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া হৰেন সিং বে ডাঙৰীয়া আহিব আৰু আমাৰ মুখ্য কাৰ্যবাহী সদস্য কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ তুলিৰাম ৰংহাং ছাৰৰ নিৰ্দেশত আমি প্ৰত্যেক সমষ্টিতেই যেটো ক্ৰীড়া স্পৰ্টছ কালচাৰ এই স্পৰ্টছ কালচাৰটো এষ্টাব্লিছ কৰিবলৈ কাৰণে আমাক মানে তেনে দিহা পৰামৰ্শ দিছে আমিও তাৰে প্ৰয়াস কৰিছোঁ আৰু ইতিমধ্যে আমাৰ সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই ৱেষ্ট কাৰ্বি আংলং ডংকা আৰু আমাৰ কাৰ্বি আংলং পূবত ডিফুত যেটো ষ্টেডিয়াম বনাইছে ঠিক তেনেধৰণৰ কিছু ষ্টেডিয়াম আমাৰ প্ৰত্যেকটো পৰিষদীয় সমষ্টিবিলাকতো 10 কোটি টকাকৈ এটা ষ্টেডিয়াম বনোৱা হ'ব আৰু যেহেতুকে আমাৰ মাজত স্পৰ্টছ কালচাৰ হ'ব লাগিব গাঁৱত পিছপৰি থকা নৱপ্ৰজন্মসকলে খেলা ধূলা কৰি আগবাঢ়ি যাব লাগিব তাৰ ব্যৱস্থা কাৰণে আমাৰ সৌখিদিনাখন কাৰ্বি আংলঙত অসমৰ ৰাজ্যিক মন্ত্ৰী বিত্তমন্ত্ৰী ডাঙৰীয়া আহি ঘোষণা কৰি গৈছে আৰু আমি খুব আগ্ৰহী আৰু খুব উৎসাহিত এইখিনি ধন আবণ্টন কৰি যদি দিয়ে তেতিয়াহ'লে আমাৰ যেটো ক্ৰীড়া সংস্কৃতিটো আমাৰ কাৰ্বি আংলঙৰ পৰা মানে আগুৱাই যাবলৈ খুব বৈঠালাংছৰ পৰা জাসন ইংহিৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ